গুড মৰ্ণিং সুপ্ৰভাত। আজি হৈছে আগষ্টৰ 22 তাৰিখ আৰু আজি ৰাখী পূৰ্ণিমা। আজি ৰাখী বন্ধন হয়, তো সকলোকে ৰাখী বন্ধনৰ শুভেচ্ছা যাচিলোঁ আৰু সকলোৱে যাতে মিলা প্ৰীতিৰে ভাই ভনীৰ সম্পৰ্কটো থাকে তাকেই বিচাৰিলোঁ। বাৰু আজি এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আজি আমাৰ ঘৰত বহুত মানে আৰু কি কলেজৰ দাদাহঁত আহিব, ছিনিয়ৰ দাদাহঁত। মানে যিহেতু মই ৰাখী পিন্ধাই থাকোঁ, তো সিহঁতক মাতিছোঁ, সিহঁত আহিব। আৰু মোৰ ভাইটি আছে, দাদাহঁততো আছেই বাৰু। সিহঁতো মোৰ কাৰণে বহুত স্পেচিয়েল হয়, কলেজৰ ছিনিয়ৰ দাদাহঁত। কলেজত যিমান যি হেল্প পাইছোঁ সিহঁতৰ পৰা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ভাল লাগে কিছুমান, সিহঁত মানে মোৰ নিজৰ দাদাৰ দৰে হৈ গৈছে। এতিয়া যিহেতু সকলো নিজৰ নিজৰ কামত ব্যস্ত, কোনোবাই চাকৰি পাইছে, মৃদুল দাও চাকৰি পাইছে, বাকী কোনোবাই প্ৰাইভেটকৈ কাম কৰি আছে। চবে নিজৰ নিজৰ কামত এতিয়া ব্যস্ত হৈ আছে আৰু তেনেকৈ মানে কাকো লগো নাপাওঁ। সেইকাৰণে ভাবিলোঁ আজি গোটেইবিলাককে একেলগে লগ কৰোঁ বুলি। চাই থাকিব হা আৰু জনাব শেষত কেনেকুৱা লাগে। আমাৰ মানে কলেজৰ দিনবোৰ আৰু ভাল লাগি যায় আৰু গোটেইবিলাকক লগ পালে কলেজৰ দিনবোৰ মনত পৰে। তেনেকুৱাই আৰু আপোনালোকক দেখাই থাকিম। আৰু মোৰ এই দুটা নেট কলেজ গুচি গ'ল বাৰু। চাই থাকক ভিডিঅ'টো, এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। পাপাকতো সকলোৱে চিনিয়ে পায়, ই হৈছে মোৰ সৰু ভাইটি। আমি দুইজনী ভাই ভনী। আৰু মোৰ বৰদেউতাহঁতৰ দাদাহঁত আছে, মাজুবিতা দাদা আছে, কিন্তু সিহঁত নাহিলে। যিহেতু সিহঁতে খেতিৰ কাম কৰে, খেতিৰ কামত বিজি আছিলে, সেইকাৰণে সিহঁত আহিব নোৱাৰিলে। কিন্তু মোৰ বেয়া লাগিছে সিহঁত নহাৰ কাৰণে। বাৰু একো নাই, তথাপিও মই ইয়াতে কৈ দিলোঁ বেয়া লাগিছে বুলি। যিহেতু সিহঁতে মোৰ ভিডিঅ' চাই, সিহঁতে গম পাই যাব। বাপা তই ভালে কুশলে থাক, তাকেই বিচাৰোঁ। আৰু মোক এনেকৈ সকলো কামতে ছাপোৰ্ট কৰি যা বাৰু। সি মোক 10 টকা দিছিলে, পিছত গিফ্ট দিম বুলি কৈছে মোক। তাক ৰাখি পিন্ধালোঁ, এতিয়া গোটেইবিলাক ৰখি আছোঁ। তাৰপিছত আৰু দেখাই থাকিম সিহঁতৰ লগত বাৰু। এতিয়া কি হ'ল? এইটো হৈছে বাপুতি, ইয়াকো চাগে মোৰ ভিডিঅ'ত বহুবাৰ দেখিছে। আৰু ই হৈছে মোৰ ভতিজা। সৰু আছে যিহেতু মই তাক ৰাখি পিন্ধাই দিওঁ, কাৰণ বাপাৰ হাতত ৰাখি দেখিলে সি আকৌ লগা হৈ যায়। তাৰ কাৰণে ময়ো ইয়াক ৰাখি পিন্ধাই দিওঁ। কি পিন্ধাই দিছে? ৰাখি। কি পিন্ধাই আছে? ৰাখি। চানান খাবি হ, আগতে এইটো খালো। মোক দিবি না চকলেট খাই? দি দি আদি থাকে। তুমিও দি। সম্বন্ধ হয় পেহী, কিন্তু ৰাখি ৰাখি। সি হয় মোৰ ভতিজা, কিন্তু সিয়াক মই ৰাখি পিন্ধাইছোঁ। যোৱা বছৰো ৰাখি পিন্ধাইছিলোঁ, সেইকাৰণে এইবাৰো পিন্ধাইছোঁ। বেচেৰা। কি চাই আছা তুমি? কি হ'ব দে? ৰাখিটো দেখাই দিছোন তোমাৰ। এইটো ৰাখি বাপুতিৰ ৰাখি। লগৰ এজনী আহি আছে আৰু তাইক ৰখি আছোঁ এতিয়া বাটত। ক'ত বাপুজি তুমি?
পাপুটি আৰু মই তাই হাই 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 সঁচাকৈ কিন্তু বহুত দেৰি হ'ব লাজ লাজ ইমান লাজ হয় না একেলগে বহিলে ra rồi ra এটা কথা দে আগতীয়াকৈ কথা সিৰিয়াছ দে মুখে সুখে নানবি দে কিবা ফানিগা কিবা গাও জিন্দগী সে বাদু এক নেই प्यारा सा चमत्कार রাখি পিন্ধাই না আগতে পয়সা চলি চাকরিয়াল চাকরিয়াল চলি চাকরিয়াল তুমি না বেলেগ গাও কি বম না আমি দিলাও কেনা দিও আলিমান কই ভাই কোনে ললা আন্ধার দেখিলো আন্ধার রাজা দেখা পাছি না পাশে বলবিনি দিছিনা কয় কয় পাছি ও ডিকে কি কারণে মাছো কি জানাইলি তুমি খাবি বলবিনি মানে দিছিনা খাবিছিল রে তো বলছ ভুকে নাই ওই তো ভুকে নাই বলিছিল একলাই ভুক নাই তো বিচারে ভাত খাব গো আমজি বলবিনি বলা কি কইলা তুমি বলবিনি কইলি মানে খবর কি বুলি কম আইডা হনতে বেলেগ এটা টপিক মাত দিলো হা মই ৰাখি কি ভাবা নাই আৰু এইটো কথা তাক মাতিলো মাত দেওতে ওচৰক লৈ আহিছি আই বিলে বোলে ইয়ে এই ৰাখি কিন কথা কৈছো এ দেখাইবা নাই মিতুলে যে ফটো কান দিলা ভিডিঅটো যে কৰিব লাগে আবি তাই বেলে ৰাখি পিন দেই গেল মোক গম পাইছো ভিডিঅটো দেখিছো এটা মাখৰ বাচ্চা খেলি আছে মটৰ লাগে বোলে তাক বাবা ইগলা থৈ দি বেলেগ ঘৰতে যা বাবা বেলেগ বাবা কি নাম তোমাৰ ঐ মাদুৰু চুলি সিকিয়া কলা ইলে মুখনে সিকিয়া কলা কেক বনাইছিলো ইহঁতৰ কাৰণে মই ৰাখিবা লাগে
খানাটো ইহঁত গোটেইকেইটাই দিছে হয়, কিন্তু মই বনাই খুৱাব লগা হৈছে ইহঁতক। দুৰ্ভাগ্য মোৰ এই গৰমত। জুইত ভাত বনাই আছোঁ। জুইত ভাত বনাইছোঁ যদিও মানে মাংস বনাইছোঁ যদিও খাবলৈ টেষ্টি হয় জুইত বনোৱা ভাত আঞ্জা। তো সেয়াই আৰু ভাত আঞ্জা ভাজা চব হোৱা কৰি ৰখি আছোঁ। ইহঁত ফুৰিব গৈছে, ইহঁত আহিলে খাম। গোটেইকেইটা আইটেমো খানি জানি অৱস্থা বেয়া হৈছে। আৰু খাই লৈ হয়তো ক'ৰবাত ফুৰিবলৈ যাম, আপোনালোকক দেখাম যদিহে ফুৰিবলৈ যাওঁ। আৰু যদি ফুৰিবলৈ নাযাওঁ দেখাই থাকিম বাৰু। গলি ৰাখি পিন্ধিবৰ কাৰণে ৰখি আছে। হাই কৰি আহ কুকুৰক ভয় কৰে মানুহ, যাৰ কাৰণে 5 মিনিট সময় বাটত ৰখি আছে। বিকাশত টিকাকৰণ চলি আছে। বিকাশক ৰাখিবি নাছিল আহি না। বিকাশক কিবা চানা কল্লা খুৱাব। পাগলে থাক। আয়ুষ্মান ভৱনে কিয়া গিফ্ট মারা গেছে আমি The next day.